বন্ধুসকল ভিডিঅ'টো আছিলে গণেশ চতুৰ্থীৰ দ্বিতীয় দিনাখন আৰু ৰাতিপুৱাই চিৰাগৰ কাৰণে বনাইছিলোঁ ডালিয়াৰ পোলাও আৰু বন্ধুসকল চিৰাগৰ পাপাকো একেই টিফিনে দি দিলোঁ আৰু সিহঁতৰ কাৰণে চিৰাগৰ পাপাক চাহ একাপ দি কৰি লৈ মই ভাবিলোঁ একাপ চাহ খাই কৰি তাৰপিছত চিৰাগক বাছত উঠাবই যাম আৰু বন্ধুসকলে এতিয়া চিৰাগক বাছত উঠাব আনিলোঁ আৰু বন্ধুসকল মোৰ মানে কেমেৰাত মানে উটকেইটা কিয় ৰঙা লাগিছে নাজানো মই কিন্তু একদমেই লিপষ্টিক লগোৱা নাছিলোঁ আৰু বন্ধুসকল এতিয়া ঘৰত আহিয়েই বাকী কাম বন কৰি মেলি লৈ বনোৱা কৰাখিনি বনালোঁ ভাত কেৰেলাবোৰ বেঙেনা আলু ভাজি তাৰপিছত পাপৰ দালি আৰু অমিতা পিটিকা আৰু বন্ধুসকল তাৰ মাজতে চিৰাগৰ পাপাও খাই কৰি অফিচ গ'ল ৰজি বন্দনাৰ দিনা আহিলে ওচৰতে পূজা বুলি মই মাতিছিলোঁ আৰু বন্ধুসকল সিহঁতক লৈ পূজাত গ'লোঁ আৰু পূজাতে তাতে ভোগ চোগ খাই আহিলোঁ আৰু যিহেতু আমাৰ এই টিকলি মাইনাজনী খিচিৰি জ্বলা আছিলে খাব পৰা নাই টিনাৰ ছোৱালী দেৱান্যা তাৰ কাৰণে অলপ আলু ভাজিলোঁ আৰু এয়া আমাৰ ধুনীয়া একদম আলহীক খাবলৈ দিলোঁ আৰু বন্ধুসকল তাই খাই কৰি লওক তাৰপিছতে আকৌ চিৰাগৰো অহাৰ টাইম হ'ল চিৰাগকো আনিলোঁ আনি কৰি খাই কৰি বন্ধুসকল চিৰাগ আৰু মই অলপ শুইছিলোঁ আৰু এতিয়া সন্ধিয়া হ'ল আৰু ধূপ চাকি অলপ জ্বলাই কৰি ল'লোঁ আৰু গণেশক ধুনীয়াকৈ আৰতি কৰি ল'লোঁ তাৰ মাজত চিৰাগৰ পাপাও অফিচৰ পৰা আহি পালেহি তেওঁৰ কাৰণে গাখীৰ চাহ অলপ বহাই দিলোঁ আৰু আটাত পিঁয়াজ আৰু জলকীয়া কুটি কৰি লৈ অলপ মালপোৱা কেইটামান বনালোঁ চাহৰ লগত খাবলৈ আৰু বন্ধুসকল তাৰ মাজতে চিৰাগক অকণ পঢ়াই কৰিও ল'লোঁ মানে আজি মই পঢ়োৱা নাই চিৰাগৰ পাপা পঢ়ালে আৰু এতিয়া প্ৰায় 9টামান বাজে চিৰাগ আৰু মই এতিয়া ওলালোঁ আজি ভজন সন্ধিয়া আছে তাত চাবলৈ আৰু বন্ধুসকলে ইয়াত দেখিছেনে লাইন সেই লাইনবোৰ হ'ল মানুহৰ প্ৰসাদ খোৱাৰ লাইন লাইন ধৰি প্ৰসাদ খাইছে আৰু বন্ধুসকল মোৰ লগতে আপোনালোকেও ভজন সন্ধিয়া উপভোগ কৰক। বন্ধুসকল আজি মিনি ব্লগটো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম এতিয়া আকৌ ভজন সন্ধিয়ালৈ যাওঁ আৰু বন্ধুসকল সেই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু আমি ৰাতি ইয়াতে যিটো প্ৰসাদ খুৱাইছে ভাণ্ডাৰা ইয়াতে খাই কৰি আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ শুভৰাত্ৰি।